সকল প্রস্তুত নে প্রস্তুত মহারাজ হওয়া পূর্বাপক্ষত বিভূদলিত ভোটকৰো ভগ্নীৰ কৈশোৰ সম্পাদন কাৰ্য ইতিমধ্যে কি হৈছে এজনী মাতৃ কৰি তাইও আজি গুচি যাব মথুৰাৰ ৰাজপ্ৰাসাদ বন্ধ কৰি অতিহিতলৈ আৰু মুক্তি যাব এখন ভগ্ন হিৰো নিজের কি নিষ্ঠুর পরিহাস মই বৰ আগ্ৰহী হৈ পৰিছো কাৰণ কিন্তু বৰযাত্ৰীৰ যাত্ৰাৰ সময়ত ৰথৰ সাৰথি গম পাই দিছে চাবা যাতে যাত্ৰাত কোনো ত্ৰুটি নহয় আৰু কি বৰযাত্ৰীৰ যাত্ৰাৰ সময়ত গোটেই মথুৰাপুৰী উল্লিখিত ধ্বনি আৰু সুমধুৰ সংগীতেৰে মুখৰিত হ'ব লাগিব তাৰ প্ৰতি তুমি লক্ষ্য ৰাখিবা স্নেহৰ আদৰি কৰি গৈ অকি আজিৰ পৰা তোমাৰ অতিকে
যাতে এই ঘূৰি অহা ফুলপাহি বেজাৰ নকৰিবি যে জগতৰ চিৰন্তন নীতি এই বিদায়ৰ বেলিকাত তোক দিবলৈ দাদাৰ আছে অজস্ৰ সংখ্যা কিন্তু শুভা নাপায় এই মুহূৰ্তত গতিকে উপহাৰ স্বৰূপে তোক দিছো আশীৰ্বাদ প্ৰতিবৰ্তাই হওক তোৰ তোমাৰ মুখন আৰু মধুৰ তোমালোক দুইকে মই যথেষ্টৰাই আগবঢ়াই থৈ উপাৰ্জিত হৈ আছে উঠা তোমালোক ৰথ মই নিজেই চলাম মহারাজ মই একো বুঝিব পৰা নাই মহারাজ মানে সাবধান করা বিয়া পাতি মহা সমারোহে আপন মহারাজি মূর্খ এই দৈবকীর গর্ভজাত অষ্টম পুত্রয় সংহার করিব অবহেলাক্রমে মরণের দিনকু তুরন্ত সমুখ সাপিয়াহে ধীরে ধীরে তারে আতি অপূর্ব ঘোষণা আপন বাবরা হই আনন্দতে আছি আহিছো আপনার ভূত ভবিষ্যৎ তোমার কি সেমন কথা পরিচয় গুরু পিছনে গেলে তিক্ত তরুয়ার আনন্দ উন্মত্ত প্রজা পরাক্রমী পুনরায় শত্রু অপরকে বাদ করা যাকে যতন অভিজ্ঞতার হাতে তুলন্তে ওরা মেরে নিয়ে
দুনিয়া জুড়ে জুড়ে প্রজাতন্ত্র আনন্দর খবর ধ্বংসর ধুমুহা বিষাক্ত করে ধ্বংসলীলা আরম্ভ করা বহুদেৱ চেনেহৰ আদৰি হৰি দৈৱকী ভৱিষ্যত ভাগ্যৰ দেৱৰ কান্তাতি সুন্দৰ হয় যি মিলন বন্ধুৰেৰে বান্ধি দিল তোমা দুয়োটিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়াভৰ আজি আনন্দ করিল প্রদান তার আমি সুন্দর কবিতা অসিরতে কংসর মরণ কি পরিবার অমৃত গণকে বেশ কথা হব না হব কথা কংসর মরণ জানো কিমান সহজ মমতা দিয়াছে তোমারে এই মুহূর্ততে সম্বন্ধর নাক পাক দিনু ধরে নাই কথাতে দৈবকী কয় মুক্ত হবে মৃত্যুর দুয়ার রক্ষা করে চিরকাল মৃত্যুর অপরাধী নহে কোন হত্যার কথা অপরাধ ইচ্ছা বকুদে কোনে পৰে কিবা অপৰাধ ক'বলৈ কিবা আছে ক'লে গ'লে কিবা সকলো কৰিব পৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা সকলো বিধানসভ ইচ্ছাতে বেমাৰ সেই গৰ্ভতে জ্ঞানিত বুলি তোমাৰ কিৰে কিমান হত্যা কৰি ভগ্নী নিজৰ মৰণ কৰি দিব খুজিছা দৈবকী কৰি সম্ভাল তাৰপিছত চান ভালদৰে দৈবকীৰ গৰ্ভত অষ্টম সন্তানে কি কৰে কৰিব পাৰে কংস বিধৰ সাজু হওক দৈবকী তই মৃত্যুৰ কাৰণে আমি তুমি
যুগে জগতত বীৰৰ সমানে খতম কৰিব নৰব তোমাৰ নাম ৰাজতে ঘিণাতে আৰু তাৰে ঘৰত হাত বহি গাখীৰ খুৱাই এই চৌভ মহাৰাজে বীৰ বুলি জগতত হব কৰিছিল বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰবোৰ তুমি বহুতে আৰু আছে সহজ উপায় দৈলকীও জীয়াই থাকিব তোমাৰো ৰাজা একোকে অনিষ্ট নহয় কৰজোৰে কৰিছো মিনতি দিয়া দাদা দিয়া মোক দৈলকীৰ প্ৰাণ ভিক্ষা দান তাৰ পৰিৱৰ্তে দৈলকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এজন এজনকৈ আনি দিম তোমাৰ হাতত হত্যা কৰি কি হ'ব কবা তুমি সাৱধান নিজ ভালদৰে ভাবিছো বাসুদেৱ পাৰিবাৰে সঁচাকৈ প্ৰতিজ্ঞা পাৰিব পাৰিবাৰে সঁচাকৈ বিসৰ্জীৱ সন্তানৰ স্নেহ আৰু যদি পাৰা নাই মোৰ আপত্তি তোমালৈ চাই আজি দিব পাৰো মুক্তি থাকিব দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে কাঢ়ি দিব পাৰ তুমি জীৱা থাকে সকলো কথা মিলি কওঁ মিছা কথা নকওঁ কদাপি প্ৰাণান্তও প্ৰতিজ্ঞা তেন্তে সেই হ'ব আমালৈ স্থিৰ ৰাখে চিন ৰাখি